নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম পবিত্ৰ ধনতেৰাসৰ দিনা ভুলতো এই ছবিধ বস্তু কিনি ঘৰলৈ কেতিয়াও নানিব। আনিলে হয়তো বহুতো অশুভ হ'ব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ধন শব্দৰ অৰ্থ হ'ল ধন সম্পত্তি। তেৰা শব্দৰ অৰ্থ হ'ল ত্ৰয়োদশী, অৰ্থাৎ দেৱালীৰ দুদিনৰ আগত পালন কৰা হয়। এই বিশেষ দিনটিত মা লক্ষ্মীৰ লগতে কুবেৰ দেৱৰ পূজা কৰা হয়। ধন ত্ৰয়োদশীৰ দিনা যদি সোণ ৰূপ বাচন কিনা হয়, সেই ঘৰলৈ মা লক্ষ্মীও নিজেই আহে বুলি জানিব পাৰি। এই বিশেষ দিনটিত এনে কিছুমান বস্তু ক্ৰয় কৰা একেবাৰে উচিত নহয়। এতিয়া জানো আহক, ধনতেৰছৰ দিনা কোনবোৰ বস্তু কিনিলে অশুভ হয়। নম্বৰতে, ধনতেৰছৰ দিনা চিচাৰ বা গ্লাছৰ বস্তু কেতিয়াও নিকিনিব। চিচা ৰাহুৰ লগত সম্বন্ধ আছে। অকল চিচাৰেই নহয়, কাঁচৰে বনোৱা সামগ্ৰীও ক্ৰয় নকৰিব। ইয়াৰো আধিপত্য হৈছে ৰাহু। 2 নম্বৰতে, ধনতেৰছৰ দিনা লোহাৰৰ যিকোনো সামগ্ৰী কেতিয়াও নিকিনিব। এনে বস্তু ক্ৰয় কৰিলে অশুভ মনা হয়। এই দিনত বাচন কিনা শুভ হয়, কিন্তু লোহাৰৰ পৰা বনোৱা বাচন কেতিয়াও নিকিনিব। নহ'লে কুবেৰ দেৱৰ পৰা কৃপা পোৱাৰ বঞ্চিত হ'ব। 3 নম্বৰতে, ধনতেৰছৰ দিনা শনিৰ লগত জড়িত থকা বস্তু বা ক'লাজাতীয় বস্তু কেতিয়াও নিকিনিব। ক'লা ৰং হৈছে দুৰ্ভাগ্যৰ প্ৰতীক। 4 নম্বৰতে, ধনতেৰছৰ দিনটোত তেল কিনাটো উচিত নহয় বুলি কোৱা হয়। এই ধনতেৰছ দিনটোত যিহেতু প্ৰদীপ জ্বলোৱা হয়, গতিকে আগদিনাই তেল আনি থ'ব। 5 নম্বৰতে, এই পবিত্ৰ ধনতেৰছ দিনটোত ধাৰজাতীয় বস্তু কেতিয়াও নিকিনিব, যেনে চুৰি, কটাৰী, কেঁচি কিনাৰ পৰা বিৰত থাকিব। ইয়াৰ ফলত জীৱনৰ সমস্যা আদি বৃদ্ধি পায়, লগতে সৌভাগ্য লাভৰ পৰা বঞ্চিত হ'ব। 6 নম্বৰতে, এই বিশেষ দিনটোত কাকো উপহাৰ নিদিব আৰু কাৰোৰ পৰা উপহাৰ নল'ব। উপহাৰ লোৱা বা দিয়া মানেই আপুনি লক্ষ্মী খৰচ কৰিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বুটামটো টিপি দিব। ধন্যবাদ।